নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সহজে কেনেকৈ পপকৰ্ন বনাব পাৰি তাকে দেখুৱাম, আহকচোন চাওঁ। প্ৰথমতে গেছটো অন কৰি লৈছোঁ। এতিয়া ইয়াতে এটা কুকাৰ বহাই দিলোঁ। কুকাৰৰ ঢাকনখনৰ চিটিটো আৰু ৰবৰডাল উঠাই ল'লোঁ। এতিয়া তেল দিছোঁ, আপোনালোকে মিঠাতেলৰ সলনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু দিলোঁ 1 চামুচ নিমখ। এতিয়া দিম 1 চামুচ হালধি গুড়ি, নিমখ আৰু হালধিখিনি তেলতে লৰাই লৈছোঁ। তাৰপিছত গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ। এতিয়া কুকাৰত মাকৈ গুটিখিনি ঢালি দিম। এয়া ভালদৰে এইখিনি তেলত মিলাই দিলোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট থাকিল, বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া কুকাৰটোত ঢাকনিখন বন্ধ কৰি দিলোঁ আৰু গেছৰ ফ্লেমটো বঢ়াই দিলোঁ। এতিয়া চাওক, মাকৈ গুটিবোৰ ফুটিবলৈ আৰম্ভ কৰিছে। এয়া মাকৈ ফুটা বন্ধ হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনখন খুলি দিলোঁ। এয়া পপকৰ্ন হৈ গ'ল ৰেডি। এয়া চাওক, পপকৰ্ন ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰতে পপকৰ্ন বনাই চাবচোন।